দাদা তুই যাও র ক'ত যা টিউশনত যাও র যা তই সিধে ৰাস্তা যাবি সিধে ৰাস্তা আহিবি আপিৰ লগত লাইন দি নাপাবি দাদা কেতিয়া বাইকখন দিছোন লাগে বাইকখন নিবা দেউতাই গিয়া বুঢ়া চাইকেল খাৰিছে সেইখন লৈ যা ফুটছি কিন্তু দাদা মই যাওঁতে যা দে যা চলি গিলা আজি বাইক নহলে কত যাবা নৰা আছি এন্দে আজিকালি কি ঘটনা ঘটপাৰ হৈছে এই ইঞ্জিনিয়াৰ পঢ়া চলি দুটা খপা ধৰা বুলি মাৰি ফেলা তাকে অসমীয়াক চিন নাপা হৈ গৈছি কি হ'ব হৰেণ ক'ত যাওঁ মই এমএলএৰ পুতেকৰ তাতে যাওঁ ৰ গণিতৰ এই কিবা অংক কৰিব লগা আছে অলপ যা তই শুন বাপেৰে নাম লাখি অল দা বেষ্ট হ'ব দে মই ডাঙৰ আপাই মোৰ নাম ৰাখব সৰু আপাই মোৰ নামটো ৰহতলে খেদাব তা চাহ খাব মাতিছে নাই চাইছো ৰ মাই যা বাপরে কি গরম ওই ওরে নাইছা বহ দে ইলাকে আহিলো দে আজি দুটা কি বুলি কৈছো জানা না এমএলএৰ পুতাক যি আছে তান্ত তাতে গণি শিকপা যাম বুলি কৈ গৈছি হে মই আকেৰে কৈছো মই টিউশনত যাম বুলি কৈছো ওই ৰজনীগন্ধা আছে নেকি নাই কেপি নাই সাদা নাই এগলা নাও মই তই ইমান ভাল হলি একো নহয় দে আজি খামজো নাখাও পইচা জমা কৰছো কিহৰ কাৰণে এই অদি গাড়ীখন কিনিমে অদি নালিয়া তই খাবাৰ কেইটাকাকে জমা কৰছা 1 টাকাকে কি তই 1 টাকাকে জমা কৰছা 30 বছৰত তো হ'ব নহয় দিব মানুহে 1 টাকাৰ পাই দে 100 টাকা কৰে ঐ কি মাল আইছি নাথাকে মাত দিবি দিম ৰ বিয়াত ক'ত যায় বঢ়িয়াকে কথা পাতি গ'লে মই ভাবছিলো মাৰিব বুলি বহুত আপি দেখা পালো যো কি করবি উদাসা খাবও নরু বেলর ঘরত কাম করবে আইসু খাবও লাগবো উপায় নাই সিদিনানে যদি দেউতাৰ কথা শুনি টিউশনত গেল আজি এই অৱস্থা নলা হয় এখন দুবাই বাকি আছিল এতিয়া দেউতাৰ কথা নুশুনি বহুত ভুল কৰিলো এমএলএ পুতাকৰ লগত ঘূৰি থাকিলো তেতিয়া পঢ়িবাৰ টাইমত এতিয়া তিৰিৰ কাপোৰ ধুব লগা সেই বহুত ভুল কাম কৰিলো
হাই ফ্ৰেণ্ডছ আমাৰ এই ভিডিঅ'টো বনোৱা হৈছে ল'ৰা ছোৱালীৰ সকলৰ কাৰণে যি ল'ৰা ছোৱালী অনাই বনাই ঘূৰি থাকে মা দেউতাকক ফাঁকি দি পেলাই শেষত পৰিস্থিতিটো কি হয় এই ভিডিঅ'টোত চাইলে নিশ্চয় বুজি পাব চ' এইটো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব কৰিব কৰিবই বাই